এই মুহূৰ্তত জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ড আৰু সুনীল গগৈ নিৰুদ্দেশৰ বিগ আপডেট নিউজ এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছো এটা বিগ আপডেট নিউজ। জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ড আৰু সুনীল গগৈ নিৰুদ্দেশক লৈ সুনীল গগৈৰ পত্নী পুষ্পা গগৈ ঘৰত অসম আৰক্ষী আৰু CIDৰ প্ৰৱেশ। কি ক'লে পুষ্পা গগৈয়ে সম্পূৰ্ণ আপোনালোকৰ আগত দেখুৱাম। তাৰ আগতে আপোনালোকে যদি নতুনকৈ আহিছে চেনেলটো তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিবেদনসমূহ ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰি সহযোগিতা কৰিব। আজি পুষ্পা গগৈয়ে বিশেষভাৱে কৈছে যে পুষ্পা গগৈৰ সম্পূৰ্ণ ঘৰটো পুলিচ প্ৰশাসনে কিবা এটা দ্ৰব্য স্প্ৰে কৰি দিছে। লগতে সুনীল গগৈ ঘৰত যে জাহাংগীৰ হুছেইনে সাইডতে এটা কোঠাত আছিল সেই কোঠাটো সম্পূৰ্ণ পৰ্যবেক্ষণ কৰিছে। এই তথ্য আগবঢ়াইছে পুষ্পা গগৈয়ে। এতিয়া আপোনালোকক দেখুৱাম সম্পূৰ্ণ কাহিনীটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে শুনিব। তেনেহলে আহক প্ৰতিবেদনটোৰ মাজলৈ যাওঁ। পুনৰ ফৰেনচিক আৰু CID দল পুনৰ উপস্থিত হৈছিল আপোনালোকৰ কি কৰিলে মানে তেওঁলোকে আহি কৈছে ইনভেষ্টিগেশ্যনত আহিছো বুলি কৈছে। কৰিব পাৰিম বুলি কৈছে। সকলোখিনি কৰিব পাৰে, আপোনালোকে যি কৰিব পাৰে কৰক, কিন্তু মাত্ৰ আমাক সোনকালে ৰিপৰ্টটো আমাক লাগে, মানে যিটো হয় সেইটো আমাক লাগে, আপোনালোকে যি কৰে কৰিব পাৰে বুলি কৈছে। তাৰপিছত তেওঁলোকে সেই গাঁও বুঢ়া আহিছে। অহাৰ পিছত তেওঁলোকে সেই ভিতৰৰ বাহিৰবোৰ চাইছে আৰু কি কৰিলে কিবা স্প্ৰে মাৰি তাৰমানে ৱাল বিলাকত কিবা দৰ্জাবিলাক ওপৰ চিলিং বিলাক এনেকে চাইছে, বিচনাবিলাক কিবা স্প্ৰে নেকি সেইটো কিবা এটা মাৰিছে, মানে মাৰি সেইটো দি চাইছে। ফটো মাৰিছে, হয় গাড়ী বাইক চব চাইছে চাইছে। আৰু জাহাংগীৰ থকা সেইটো লৈছে, সিহঁতৰ বিচনা শোৱা বিচনা সেইবোৰ চব চাইছে, চববোৰ চাইছে। মেচিন চাইছে নহয়, তেওঁলোকে এনেকে চাই টৰ্চ মাৰি মানে সেই কিবা স্প্ৰে এটা সেইটো মাৰি দিছে, মাৰি তেনেকে চাই গৈছে। কিমান সময় থাকিব? এঘন্টা মানে হ'ল চাগে তেওঁলোকে অহা। সোধা পোছা একো কৰা ল'ৰাটোক মাতিছে, কাইলে দাদাক মাতিছে, তাৰপৰা আৰু ভতিজা এজনক মাতিছে, জয়ন্ত নহয় জিন্তু চুমক মাতিছে। জয়ন্তক পৰহিলে মাতিছে নেকি। বৰ্তমানলৈকে যিহেতু CID তদন্ত অব্যাহত আছে, আপোনালোকে কি আশা কৰে, কিবা ফলাফল ওলাবনে? বৰ্তমানলৈকেতো আমি ফলাফলৰ আশাতে আছিলো, কিন্তু তেওঁলোকক মই আজিও কৈছো আপোনালোকে যি ইনভেষ্টিগেশ্যন কৰে কৰিব পাৰে, যি কৰে সকলোবিলাক কৰক, খোলা আছে, কিন্তু আমাক সোনকালে কিবা এটা ন্যায় দিয়ক বুলি কৈছে। তেতিয়া তেওঁলোকে কৈছে আমি চেষ্টা কৰি আছো বুলি কৈছে, সেইটোৱে কৈছে। একো নাই দেখুৱা, সেইবোৰ একো নাই দেখুৱা।